নমস্কাৰ আপোনালোক সকলোকে মই জুবিতাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি ভিডিঅ'টো মই ইভিনিং ষ্টাৰ্ট কৰি দিছোঁ, মানে ৰাতিপুৱা কৰিবলৈ সময় নহ'লে ভিডিঅ'টো ষ্টাৰ্ট। আৰু আজি ভিডিঅ'টো মানে মই আবেলি সময়খিনি কিনো কৰোঁ তাকে অকণমান আপোনালোকক দেখাম আৰু আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টি চাব বুলি আশা ৰাখিছোঁ। আৰু আগৰ ভিডিঅ' দুটামানত মোক বহুতে মানে ইনবক্সত মেছেজ কৰিছে, মানে মোৰ ভিডিঅ'টোত কমেণ্ট যোৱা নাই এনেকৈ বুলি কৈছে আৰু কিবা এটা মানে হৈ আছে। আৰু এই ভিডিঅ'টোত মই সেয়া কমেণ্ট যোৱা কৰি দিম বাৰু, মানে কমেণ্ট অহা কৰি দিম। আপোনালোক সকলোৱে মোৰ ভিডিঅ'টি চাব আৰু ভাল লাগিছে আপোনালোকে মোৰ আগৰ ভিডিঅ'কেইটা এনেদৰে মৰম দিছে। আৰু মই ইমান নতুনকৈ ভ্লগ বনাইছে ইমান ভালকৈ বাৰু নাজানো, তথাপিও আপোনালোকে যে ইমানখিনি কৰিছে বা মোক কৈছে তাৰ কাৰণে মই বহুতখিনি হেপী ফিল কৰিছোঁ। আৰু আজি আপোনালোকক মানে কিবা এটা বস্তু দেখাওঁ বুলি ভাবিছোঁ, আৰু গতিকে কিনো দেখাওঁ আপোনালোকে চাবচোন মোৰ ভিডিঅ'টো। আৰু এয়া মই লৈছোঁ পিঠাগুড়ি, মানে চাহ খাবৰ কাৰণে, আবেলি চাহ কাপৰ কাৰণে বনাওঁ বুলি ভাবিছোঁ খাবলৈ। বিস্কুট বা অন্য কিবা কিবি খাই কোনো ভাল নাপাওঁ, গতিকে মই পিঠা বেছিকৈ বনাওঁ দেই আমাৰ ঘৰত, আৰু সেই বুলিয়ে মই বনাওঁ বুলি ভাবিলোঁ। প্ৰথমে মই বাতিটো পিঠাগুড়ি লৈছোঁ আৰু ইয়াৰ একো নিদিওঁ, মই বেকিং অকণমান দিম। আৰু বেকিং অকণমান দি এয়া কল এটা দেখিছে নহয়, জাহাজী কলটো মই ইয়াৰ লগত মিক্স কৰি পানী অকণমান দি ফেটিম। আপোনালোকে খালি মোৰ ভিডিঅ'টি চাই থাকক, মানে পিঠাটো খুব কোমল হ'ব তেতিয়া খাবলৈ, নহ'লে আমাৰ বেটাই মানে এইবিলাক পিঠা চিঠা খুৱাবলৈ হ'লে টান পালে অকণমান পিঠাটো বেয়া পায় খাবলৈ, সেইকাৰণে তাৰ কাৰণে কোমল কৰি বনাম। আপোনালোকেও এনেদৰে ঘৰত বনাই চাব পাৰে মোৰ মতে। গতিকে চাওকচোন মই কেনেদৰে কি কৰোঁ। আপোনালোকে সোৱাদ অনুসৰি মিঠা দি ল'ব, কলটোৱে ইমান মিঠা নকৰিব। মই কিন্তু গুড় অকণমান দিছোঁ, চেনি নিদিব, গুড়ে সানিব। আৰু এয়া কেৰাহীখনো মই পাতি লৈছোঁ, মানে হৈ গৈছে অলৰেডি, এতিয়া মই বনাবহে লাগে। গতিকে চাওকচোন মই বনোৱা এই চিম্পুল পিঠাটো কেনেকুৱা আকাৰ লয়। ইফালে দেখিছে মই এই হেতা পাতে লওঁ, মানে এই হেতা পাতে ল'লে মোৰ জোখ পাওঁ যিকোনো বস্তু পিঠা বনাবলৈ, সেইকাৰণে মই লৈছোঁ। আৰু ধুনীয়াকৈ মই এনেদৰে ওপৰৰ পৰা তল কৰি লৈছোঁ পিঠাখন। আৰু এয়া চাওকচোন কল আৰু পিঠাগুড়িয়ে কেনেধৰণৰ পিঠাৰ হ'ল, আৰু খুব বেছি কোমল হ'ব আৰু অকণো লাগি ধৰা নাই। আপোনালোকে যদি এনেকৈ বনাই খাবলৈ খুব ভাল হয়, আৰু আমি সেই খাই ভাল পাওঁ কাৰণে প্ৰায়ে বনাওঁ পিঠা এনেদৰে মই। আৰু অকণো লাগিও ধৰা নাই কেৰাহীখনত, চাওকচোন ইমান ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ বনাই চাব দেই। A few moments later. আজি মানে ভ্লগটিত মই দেখাওঁ বুলি ভাবিছোঁ আপোনালোকক আমাৰ বেটাৰ জন্মদিনৰ কেইটামান উপহাৰ, স্পেচিয়েল উপহাৰ কেইটামান দেখাওঁ বুলি ভাবিছোঁ। মোৰ বাবেতো প্ৰতিটো উপহাৰেই স্পেচিয়েল, কিন্তু তথাপিও আপোনালোকক দেখাওঁচোন বোলো। এই যিহেতু মই আপোনালোকৰ আগত ইমান কথা শ্বেয়াৰ কৰোঁ, সেইকাৰণে এইখিনিও দেখাওঁ বুলি ভাবিলোঁ। A few moments later. আৰু বাৰ্থডে এটা স্পেচিয়েলি গিফ্ট মানে বেটাৰ বাবে এইযোৰ নেগেৰা, এইকেইডাল মাৰিকেইডাল দেখিছে দেউতাকে বনাইছে, একদম ধুনীয়া নেগেৰা এইযোৰ তাৰ পেহীয়েকে দিছে। আৰু পেহীয়েক আৰু মোৰ মিষ্টাৰ মানে দুইটাই লগ লাগি বেটাৰ বাবে স্পেচিয়েলি এই গিফ্টটো আনিছে। মানে বাৰ্থডে আগদিনাখনেই এই গিফ্টটো আহিলে, বনাবলৈ দিছিলে আমাৰজনে, ৰাজমাৰীত বনাবলৈ দিছিলে। খুব ধুনীয়া লাগিছে নেগেৰাযোৰ। ৰাজমাৰী তেওঁ চিনাকি এজন মানুহ, ধুনীয়া বনায়। ইমান ধুনীয়া নেগেৰাযোৰ মানে 2800তে পাইছে, ভাল লাগিছে। প্ৰথম বেটাৰ মানে এইযোৰৰ পৰাই আৰম্ভ হ'ব, সেইকাৰণে দেউতাকে তাৰ প্ৰথম মানে দেউতাক আৰু পেহীয়েকে দুয়োৱে লগ লাগি এই গিফ্টটো কৰিছে। আৰু মই আপোনালোকক ভিডিঅ'ত এটা অডিঅ' ভিডিঅ' দিছিলোঁ যে মোৰ মিষ্টাৰে গোৱা দিহানাম বুলি, আপোনালোকে চাবচোন সেইটো যদি চোৱা নাই। তেখেতেও ধুনীয়া মানে দিহানাম গায়, আৰু তেখেতৰো কেতিয়াবা নামলৈ গ'লে নিজৰ নেগেৰাযোৰ লৈ যাব পাৰিব, আৰু সেইটো এটা ভাল সুবিধা হ'ব। আৰু বেটাৰ বাবেও প্ৰথম আৰম্ভণি হ'ব এইযোৰ পৰাই শিকিবলৈ, সেইবাবে আনি লোৱা হৈছে। আৰু ভাল লাগিছেনে বাৰু গিফ্টটো আপোনালোকক কমেণ্ট কৰি জনাব দেই। পেহীয়েকে বাৰু কাপোৰো দিছে বাৰু দেই। আৰু এইটো মানে আইতাকে দিছে, আমাৰ ৰিচানৰ মানে আমাৰ শাহুমাই দিছে। এইটো বাৰ্থডে দিনাখন
আহিছে নেকি বাৰ্থডে নহয় এতিয়া বাৰ্থডে আগদিনাখন আহিছে গধূলিলৈ মানে বেপাৰীজন হেৰিও হয় নলবাৰী হয় কিন্তু তেওঁ মানে সকলো বস্তু মাহঁতে যদি কয় কাঁহৰ বস্তু বা যিকোনো বস্তু আনিবলৈ ক'লে তেওঁ ঘৰত দি থৈ যায়হি তেওঁ বহুত চিনাকি মানে আমাৰ এই গাঁওখনৰ আৰু বহুত ভাল মানে তেওঁ যিবোৰ কাঁহৰ বস্তু মানে বহুত ভাল মই প্ৰমাণ পাইছোঁ আৰু সেইকাৰণে তেওঁক এইটো অৰ্ডাৰ দিলে আনিবলৈ আৰু বাকীটো এইবিলাক আমাৰ ইয়াতো পালোঁ হয় কিন্তু তেওঁ বস্তুবোৰ ভাল কাৰণে তেওঁক আনিবলৈ মায়ে ক'লে আৰু আমাৰ কি হয় কিছুমান থালবিলাকত আপোনালোকে প্ৰমাণ চাব ভাত মানে দিলে কিনাৰত যে যিডোখৰ টেঙা দিয়ে নেমু টেঙাডোখৰ দিলে এটা মানে বেলেগ চামনি এটা বহে আৰু সেই চামনিটো কিন্তু তেওঁ যিবোৰ কাঁহৰ বস্তু সেই চামনিটো তেওঁ ধৰা নাই এতিয়ালৈকে আমাৰ বেটাৰ প্ৰথম থালযোৰ তেওঁৰ পৰাই লৈছিলোঁ আৰু সেই থালটোত মই টেঙা অকণমান লওঁ কিন্তু সেই চিনটো বহি নাযায় গতিকে মই তেওঁৰ বস্তুবোৰ ভাল লাগে আৰু এই বস্তুটো মোৰ ভাল লাগিলে এতিয়া জলপান খুৱাব লাগিব আৰু এইটোত লাগিছেনে ভাল জনাব দেই কমেণ্ট কৰি আৰু এটা গিফ্ট আৰু এটা গিফ্ট এইখন এনেকৈ অকণমান তলত কৈ দিয়া কেমেৰাটো মানে আমাৰ ওচৰৰ ভণ্টি এজনীয়ে ধৰি আছে ভণ্টি মানে মোৰ ভতিজা হৈছে দেই ভণ্টি বুলিহে ওলাই গৈছে মুখৰ পৰা এইখন দিছে পাপাৰ মানে লগৰে হয় এজন শিক্ষক তেওঁ মানে পাপাহঁতৰ স্কুলত নকৰে বাৰু তেওঁ বেলেগ এখন স্কুলত কৰে কিন্তু মানে একেলগৰে হয় আমাৰ ঘৰলৈ প্ৰায় আহিয়ে থাকে ছাৰ লগত আমাৰ ঘৰখন এটা মানে ঘনিষ্ঠ সম্পৰ্ক বুলিয়ে ক'ব পাৰি আৰু ছাৰো আমাৰ ঘৰলৈ প্ৰতিটো সময়তে কিবা বিপদ হ'লেও মানে এটা হেল্প কৰাৰ নিচিনাই হয় আৰু প্ৰতিটো মানে সময়তে তেওঁ এটা মানে কি বুলি ক'ম আৰু আপোনালোকক সহায় কৰে বুলি ক'লেও বেয়া নহয় আৰু ছাৰে এই গিফ্টটো মোৰ ভাল লাগিছে কিন্তু আপোনালোকক অকণমান দেখালোঁ বহুত ভাল লাগিছে এই গিফ্টটো বেটা এতিয়া এইখনত আৰু পঢ়িব মই এনেকৈ বিচনাত থৈ তাক পঢ়াব পাৰিম খুব ভাল লাগিছে মোৰ গিফ্টটো থেংক ইউ ছাৰ ইমান ভাল এটা গিফ্ট দিয়াৰ বাবে বেটাক আৰু তাৰপিছত আৰু এটা গিফ্ট এইটো মানে পাপাহঁতৰ স্কুলৰ ষ্টাফৰ পৰা এইটো গিফ্ট আহিছে বাইদেউ এগৰাকী তেওঁ ঘৰ ৰঙিয়াত ইয়াতে থাকি লৈছে পাপাহঁতৰ স্কুলতে কৰে তেওঁ এইটো দিছে গিফ্ট বেটাৰ বাবে ভাল লাগিছে এইটো পেঞ্চিল আছে অকণ দেখাই দিছোঁ আপোনালোকক যোৱাবাৰো তাৰ বাৰ্থডে তেনেকুৱা পেঞ্চিল উঠিছিলে পেঞ্চিল আৰু ডাঙৰ হ'লে আৰু কিনিব নালাগিব আৰু মোৰ মানে পেঞ্চিল তাৰপৰা আৰু এটা উঠিছে এইটোও দিছে পাপাহঁতৰ স্কুলৰ হেড ছাৰজনে দিছে এইটো তাৰপৰা আৰু এটা গিফ্ট তাৰপৰা এইটো দিছে আমাৰ মানে মিষ্টাৰ লগৰ এজনে দিছে আৰু আচ্ছা কফি কাপত মই বেটাক পানী খাবলৈ বা কিবা খাবলৈ এতিয়ালৈকে শিকোৱাই নাই তাক ময়ো আগতেও মানে কফি কাপ এনেকৈ আনি থৈছোঁ আৰু তাৰ বাৰ্থডেটো উঠা আছে ভাল লাগিছে কফি কাপটো মোৰ কিন্তু শিকোৱা নাই শিকাম আৰু লাহেকৈ খাবলৈ এতিয়া মই সকলো মানে তাৰ খোৱাৰ বস্তুবিলাক মই মানে কাঁহৰে ব্যৱহাৰ কৰি আছোঁ আৰু য'ত যাওঁ মই সেইখিনি বস্তুকে লৈ যাওঁ আৰু তেতিয়া অকণমান ডাঙৰ হ'ব নিজে এনেকৈ ধৰিব পৰা হ'ব তেতিয়া এনেকৈ খুৱাম আৰু মই তাৰপৰা এইটো আনবক্সিং হয় মিল্টনৰ এইটো আমাৰ মামা এজনে দিছে এইকেইটা আৰু মানচন নকৰবা নামা এতিয়া ভাল লাগিছে মোৰ গিফ্টকেইটা কোনে দিছে গম পাইছে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে ধুনীয়া লাগিছে মানে এইকেইটা বস্তুকেইটা একদম মানে হেৰিয়লৈকে চিন্তা নাই আৰু ন বটলৰ কাৰণে বেলেগ লৈ যাব পাৰিব তাৰপৰা এইটো কম্পাছ দিছে কোনে দিছে মই ইমান গম নাপালোঁ এইটো প্ৰেজেণ্টবিলাক মই ইমান ল'বলৈ সুবিধা নাপালোঁ আৰু
এইযোৰ আমাৰ বন্ধুৱেকৰ ঘৰৰ পৰা দিছে, ধুনীয়া লাগিছে। আৰু তাৰ কাপোৰো বেছিকৈ উঠিছে। মই কাপোৰবিলাক ইমান নেদেখাওঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া হ'ব, তথাপিতো এনেই অকণমান দেখাই দিছোঁ। এইযোৰ ককাকে আনিছিলে, এইযোৰ পিন্ধাইছিলোঁ মই। তাৰপৰা এইযোৰ দিছিলে আমাৰ মায়ে। তাৰপৰা আৰু এইবোৰ বমা খুৰী গোটেই কাপোৰবিলাক ইমান নেদেখাওঁ বুলি ভাবিছোঁ। আৰু এইযোৰ চেণ্ডেল উঠিছে, ভাল লাগিছে গিফ্টটো। এইটো স্পেচিয়েলি আমাক দিছে, পাৰিব পিন্ধি ভাল লাগিছে ন, কালাৰটো ভাল লাগিছে। বহুত কাপোৰ আৰু ইমানখিনি কাপোৰ দেখালে ভিডিঅ'টো বেছি বহল হ'ব। স্পেচিয়েল উপহাৰ আৰু খুব বেছি মৰম আৰু খুব বেছি কষ্ট, কি বুলি ক'ম এতিয়া, মোৰ নিজৰে বেয়া লাগিছে উপহাৰটো মোৰ দেখি, আৰু ভালো লাগিছে খুব বেছি। আৰু আপোনালোকক সেই উপহাৰটো দেখাওঁ বুলি ভাবিলোঁ। আৰু উপহাৰটো হৈছে আমাৰ ঘৰৰ ওচৰৰে এজন ককা, মোৰ বেটাৰ ককা হৈছে, মানে মই বৰ্তা বুলি ক'ব লাগে। খুব বেছি বয়সো হ'ল, মানে কাম কৰি যেনে তেনে ঘৰখন চলাই আছে, তেনেকৈ ধৰক, নচলালেও নহয়। তেওঁ যিদিনাখন মোৰ বেটাৰ জন্মদিন, সেইদিনাখন তেওঁ ৰাতিপুৱা মই অলপ চফাই কামত লাগি আছোঁ, তেতিয়া মোক সুধিছে তেওঁ, আজি কিবা আছে নেকি? তেতিয়া কৈছোঁ যে আজি আমাৰ বেটাৰ জন্মদিন। কেলৈ? আজি তাৰ 2 বছৰ হৈছে, এনেকৈ বুলি কৈছোঁ। আৰু এইটো আৰু 2 বছৰ হ'ব। অ' হয় নেকি? তেতিয়া গধূলিলৈ কিবা আছে? মই অলপ গধূলিলৈও আছে, আইতা আৰু ককাৰ বছৰেকীয়া, আৰু সেইকাৰণে গধূলিকৈ কিতাপ পাঠ কৰাব, আৰু দিনত এনেকৈ বেটাৰ জন্মদিন আৰু সেই বুলি কৈছোঁ। তেতিয়া তেওঁ কৈছে অ' হয় নেকি? তেতিয়া মানে তেওঁ কামলৈ যাবলৈ লৈছে। তেতিয়া মই কৈছোঁ আপুনি আজি কামলৈ যায় জানো? আৰু বিশেষকৈ নালাগে বুলি ক'ব নোৱাৰোঁ, তেওঁলোকৰ ঘৰৰ কথাও আছে ধৰক। তেওঁহে ঘৰখন চলাই থকা নিচিনা হৈছে। তেওঁ কৈছে যাওঁ। তেতিয়া নালাগে ধৰক সেনেকৈ বুলি কৈছোঁ আৰু মই। তাৰপিছত তেওঁ গ'ল কামলৈ। যোৱাৰ পিছত তেওঁ দিনটো কাম কৰি যি পইচা পাইছে, সেই পইচাৰে আমাৰ বেটাৰ কাৰণে চাওকচোন, এইটো এটা গেঞ্জি আনিছে। উপহাৰটো মই আপোনালোকক কালিয়ে উপহাৰখিনি দেখাইছিলোঁ, কিন্তু ভিডিঅ'টো মোৰ থাকি গৈছিলে এই উপহাৰটো দেখাবলৈ, মানে কাপোৰবিলাক য'ত ত'ত তেনেকৈ আছে, সামৰিবলৈ তেনেকৈ সুবিধা পোৱাই নাই মই। চাওকচোন, এয়া আনিছে। আৰু এইটা পেন এটাও আনিছে বেটাৰ কাৰণে, কিন্তু খুব বেছি মৰম আৰু খুব বেছি কষ্টৰ ফল বুলি কৈছোঁ মই। আৰু এয়া তেওঁ আনিছে, গতিকে মোৰ এই উপহাৰটো খুব বেছি ভাল লাগিলে, আৰু সেইকাৰণে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আৰু যেতিয়া বেটাৰ ডাঙৰ হ'ব, সি যেতিয়া মোৰ এই ডাঙৰ হ'লে মোৰ এই ব্লগবিলাক চাব, তেতিয়া সি কিছুমান কথা সি বুজিও পাব, আৰু সেই বুলিয়ে মই এই ব্লগটি বনাইছোঁ। আৰু এইযোৰ পেহীয়েকে আনিছিলে, মৰম লাগিছে কাপোৰযোৰ। এইযোৰ মই ভিডিঅ'ত বা আপোনালোকে দেখিছে চাগে। আৰু ইমানেই। এতিয়া মই বহুত দিন হ'ল বাৰ্থডে বুলি, মানে বাৰ্থডেকৈ গ'ল। বাৰ্থডে পিছদিনাখনো, মানে সেইদিনাখন দেওবাৰ আছিল, বাৰ্থডে দিনাখন। তাৰ পিছদিনাখন মানে পাপাহঁতৰ স্কুলৰ ষ্টাফখিনি সেইদিনাখনেই সোমালহি, আৰু ইতি এনেকৈ বাৰ্থডে পিছদিনাখনেই আহিলে। গতিকে মই কিছুমান বস্তু পাতিবোৰ একোৱে সামৰিব পৰা নাই, আৰু এতিয়া আজি সামৰি লওঁ বুলি ভাবিছোঁ। তেনেকেই আছে। মানে সেইদিনাখন ৰাতি কিতাপ পাঠ কৰাৰ কাৰণে কিছুমান মানুহ আহিও ঘূৰি গ'ল বোলে পদূলি মুখৰ পৰা। মানে কি লাজ কৰিবও পাৰে, ৰাতিলৈ সকাম হ'ল আৰু সেনেকৈ বুলি কৈ যাবগৈও পাৰে। সেনেকৈ আকৌ পিছদিনাখন আহিছে। আৰু এতিয়া মই বস্তুখিনি সামৰি লওঁ দেই। চাই থাককচোন বস্তুবোৰ কেনেকৈ সামৰোঁ মই। আৰু এইবোৰ তাৰ বাৰ্থডেতে উঠা নেকি, এইটো কিবা যোৱা বছৰ। বাৰ্থডে নহয়, এইটো সুধিত উঠিছিলে, এইটো গিফ্ট। মানে এনেকৈ বস্তুবোৰ থৈ দিয়া হৈছে। বহুত বস্তু এনেকৈ থৈ দিছোঁ, আৰু ডাঙৰ হ'লেহে তাক এইবিলাক বস্তু মানে খাবলৈ মেলিবলৈ ব্যৱহাৰ
বস্তুবিলাক সামৰি থাকোঁতে এটা বস্তু দেখি মনত পৰি গ'ল। সেই বস্তুটো মা ঘৰৰ পৰা দিছিলে গৰম পানী কৰি মানে কেতিয়াবা গা ধুবলৈ বা চাহ তাহ কাৰণেও এই বস্তুটো বহুত সুবিধা হয়। পানী উতলি গ'লে সকলো কামতে ব্যৱহাৰ কৰিবলৈ বুলি এনেদৰে দিছিলে মায়ে। বস্তুটো দেখি মনত পৰি গ'ল, সেইকাৰণে আপোনালোককো অকণমান শ্বেয়াৰ কৰিলোঁ। বিশেষকৈ এইটো লেতেৰা হৈ আছে, ব্যৱহাৰেই কৰা নাই, কিন্তু মিষ্টাৰক ক'ব লাগিব এইটো কাৰণে বৰ্ড এখন লগাই দিবলৈ, পূৰা লেতেৰা হৈ আছে। আৰু এইটো বাতি বৰ মৰম লাগিছে, মানে যোৱা বছৰ বাৰ্থডেতে উঠা এইটো আমাৰ খুৰী এজনীয়ে দিছিলে তাক জলপান খাবলৈ বুলি। মই উলিয়াই দিয়াই নাই, পিছত আৰু ডাঙৰ হ'লে খাব আৰু সেই বুলি ভৰাই থৈছোঁ। আৰু এটা কথা কওঁ বুলি ভাবিলোঁ আপোনালোকক, এইখনত নবনাব দেই। এইটো এটা ছেট হয়, এইবিলাকত বস্তু বনালে পটককৈ জ্বলি যায় আৰু এই জ্বলে স্বাস্থ্যৰ কাৰণে হানিকাৰক। আৰু এইটো কফি কাপ এয়া দুটা, তাৰ বাৰ্থডেতে উঠা এইবিলাক মই এনেকৈ ভৰাই থৈছোঁ, বস্তুবিলাক সামৰোঁতে মনত পৰিলে। আৰু এইটো গ্লাছ মই ভৰাই দিছোঁ, পিছত উলিয়াম আৰু। 1 hour later. আৰু এইফালে মই বনোৱা পিঠাগুড়ি আৰু জাহাজী কলৰ পিঠা, এতিয়া লাল চাহ খাই লওঁ। আৰু আজিলৈ মোৰ ভিডিঅ'টি ইমানেই আছিলে। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টি চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ বাই বাই। হাঁহিয়েতি পিন্ধাই দিলা মোৰ ওঠতে, দুখ মৰা তৰাই আছো